এটোৱে কম যে আমি গৈ অসমৰ মানুহে গৈ ৰাজস্থান কলকাতা কাশ্মীৰত পাতাতকৈ অসমৰ মাটিৰ গোন্ধ বিশেষকৈ মাজুলীৰ কেনেকুৱা আৰু আমাৰ অসমীয়া কালচাৰটো কিমান ৰিচ আমি আমাৰ পৰম্পৰাবোৰ দেখিবলৈ কিমান ধুনীয়া আমি হালধি নাপাতো আমি গাঠিয়ন পাতো আমি মেহেন্দি নলগাওঁ আমি জেতুকা কৰোঁ ঠিক তেনেকৈ আৰু চাগে ময়ো নিয়ম নাজানো কাৰণ আমি দেখিয়ে নাথাকোঁ আজিকালি ৱেষ্টাৰ্ণ। নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ এছামিজ জলিউড চেনেলটিলৈ। বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে দেখিছেই চাগে এখন ব্যক্তিক্ৰমী বিবাহ আৰু বন্ধু বান্ধৱীসকল কইনাই কিয় মেকআপ নকৰাকৈ বিয়াত বহিব লগা হ'ল তাৰ বাবে আপোনালোকে মোৰ ভিডিঅ'টি সম্পূৰ্ণকৈ চালে নিশ্চয় গম পাব সকলোবোৰ। বন্ধু বান্ধৱীসকল কইনাজনীক হয়তো চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজনেই নাই চাগে, তেওঁ নিশ্চয় চিনি পায়। তো বন্ধু বান্ধৱীসকল কইনাজনী কাৰ বাবে মেকআপ নকৰাকৈ বিয়াত বহিব লগা হ'ল বা কিহৰ বাবে মেকআপ নকৰাকৈ বিয়াত বহিব লগা হ'ল আহকচোন আমি তেওঁৰ মুখেৰে শুনো। বেয়া লাগিছে তেতিয়া মই ভাবিলোঁ দেউতাক কৈছিলোঁ যে দেউতা মই যদি বিয়াত মেকআপ নকৰোঁ কেনেকুৱা হ'ব। দেউতাই ক'লে খুব ভাল, সেইটোততো মই প্ৰাউড ফিল কৰিম। ঠিক তেনেকৈ মই ভাইটিক ক'লোঁ, ভাইটিয়ে ক'লে লিজাবা, সি মোক লিজাবা বুলি মাতে, লিজাবাত এইটো তোৰ বেষ্ট ডিচিজন। তাৰপাছত আহিলোঁ মোৰ হ'বলগীয়াজনক সুধিলোঁ যে মই যদি মেকআপ নকৰোঁ তুমি কেনেকুৱা পাবা, বোলে মই প্ৰাউড ফিল কৰিম সেইটোক লৈ। তাৰপাছত এতিয়াতোতো হৈ গ'ল মোৰ নিজৰ 3জন মানুহে ক'লে। নেক্সট এতিয়া মই যিহেতু মই ফিল্ম লাইনৰে মানুহ মোৰ কথা আহিলে যে মই ফটো ভিডিঅ'ত ভাল আহিমনে। তাৰপাছত মই তেতিয়া মোৰ চিনেমেটোগ্ৰাফী যোন টীম আহিছে ভাইটিয়ে হয় তেওঁলোকক ক'লোঁ যে এনেকৈ ক'লোঁ আৰু ভাইটি মই মেকআপ নকৰোঁ কেনেকুৱা হ'ব, আৰু তেহেঁতৰ প্ৰথম ৰিয়েকশ্যনটো এইটো আছিলে যে বঢ়িয়া হ'ব, আমিতো কইনা বিচাৰি থাকোঁ মেকআপ নকৰা। মোৰ সেইটোৱে বহুত কনফিডেণ্ট দিলে।